Hi guys, welcome to my YouTube channel. আজি জিমৰ পৰা নহয় দিয়ক ডাইৰেক্ট ঘৰৰ ওচৰৰ ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। এতিয়া টিয়ক পাইছোঁ, এতিয়া ডাইৰেক্ট যাম জিমলৈ। আজি আকৌ জিমলৈ আমি গোটেইকেইটা একে সময়তে পালোহি। এই জিমত চাইকেল থৈ পানি এতিয়া আমি যাম জিমৰ ভিতৰলৈ। গৈ আছোঁ ওলাই। জিমত সোমাই লৈ পানী বটলটো মুখত লৈ পানি নিজৰ দিয়কখনকে ওপৰৰ পৰা চালোঁ। মই আকৌ ভিডিঅ' বনাই থাকোঁতে সিহঁতি ৰমাব আৰম্ভ কৰিলেই। যিহেতু আজি মাৰিম চেষ্ট, সেইকাৰণে বেঞ্চ প্ৰেছে আৰম্ভ কৰিলোঁ। বেঞ্চ প্ৰেছ মাৰাৰ পিছত আমি মাৰিবলৈ আহিলোঁ আকৌ ডাম্বেল। কিমাননো উঠি গৈ থাকিব, সেইকাৰণে ডাম্বেলকেইটা আনি যোগাৰ কৰি ল'লোঁ। ইহঁতি আকৌ আজি পূৰা মাৰিছে, কিন্তু আজি মইহে মাৰিব পৰা নাই, কাৰণ মোৰ আজি গাটো ইমান ভাল নহয়। বেয়া হ'ল বুলি ৰৈ থাকিব নোৱাৰি, সেয়েহে মাৰিবলৈ আহিলোঁ কেবুল মৰাৰ পিছত আকৌ মাৰিবলৈ গ'লোঁ বাটাৰফ্লাই, কিন্তু বাটাৰফ্লাই মানুহ দেখিছে ৰৈ থাকিব লগা হৈছে। আজি আকৌ বেছি মাৰিবই নোৱাৰিলোঁ, সেয়েহে ইমানতে ঔষধ খতম কৰিলোঁ। এইটো আকৌ আমাৰ চেঞ্জিং ৰুম। চেষ্ট মৰা হোৱাৰ পিছত আমি জিমৰ পৰা ওলাই আহিলোঁ। আজি আকৌ বেছি মাৰিবই নোৱাৰিলোঁ। মোৰ লগতে আকৌ ইহঁতেও মাৰিব নোৱাৰিলে। মই বোলো হ'ব তো আজি কিমাননো নেমাৰো আজি। আকৌ বাছখনৰ পৰা ছোৱালী নামিছে বুলি ভাবিছে, কিন্তু তাৰপৰা বোৱাৰীহে নামিলে। এতিয়া গৈ আছোঁ কম্পিউটাৰ দোকানলৈ। কলেজৰ পৰা কিছুমান চাৰ্টিফিকেট উলিয়াব দিলে, সেয়েহে আহিলোঁ দাদাজনৰ দোকানলৈ। কম্পিউটাৰৰ কাম চাম কৰি শেষ হ'ল, এতিয়া যাওঁ ঘৰলৈ। আজিলৈ ভিডিঅ'টো ইমানে। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। বাই।